আজি মই JSP Advice 365 চেনেলৰ জৰিয়তে সদৌ অসমবাসী আৰু ভাৰতবাসী যিসকলে বড়ো ভাষা শিকিবলৈ ইচ্ছুক এওঁলোকৰ কাৰণে আজি মই এটা নতুন ভিডিঅ' আপলোড দিবলৈ ওলাইছোঁ। প্ৰথমে মই সকলো জনগোষ্ঠী বা যি মানুহবিলাকে বড়ো ভাষা শিকিবলৈ বহুতো ইচ্ছা কৰি আছে তেওঁলোকক মই ধন্যবাদ যাচিছোঁ। আৰু আজি এই ভিডিঅ'ৰ জৰিয়তে মই যিবিলাক ব্যক্তিসকলে বড়ো ভাষা শিকিবলৈ ওলাইছে এওঁলোকক মই বিথংকৈ বড়ো ভাষা কেনেকৈ শিকিব পাৰে আৰু কেনেকৈ ক'ব পাৰে ইয়াৰ বিষয়ে মই আজি দুআষাৰ কথা আপোনালোকৰ ওপৰত দাঙি ধৰিবলৈ ওলাইছোঁ। প্ৰথমে মই বড়ো ভাষা শিক্ষা দিবলৈ ওলাইছোঁ। আৰু এটা ভাষা শিক্ষাটো ইমান সহজ নহয়, তথাপি আমি যত্ন ল'লে যিকোনো ভাষাক আমি ক'ব পাৰিব আৰু লিখিবলৈ পাৰা হয়। গতিকে বৰ্তমান মই ঘৰ বাৰীৰ সম্পৰ্কে মই প্ৰথমে বড়ো ভাষাৰ বিষয়ে আপোনালোকক অৱগত কৰাব ওলাইছোঁ। নবাং মানে ঘৰ বাৰী। এই ঘৰ বাৰী বড়ো মানুহে কেনেকৈ ঘৰ বাৰীৰ কি বস্তুবিলাক ব্যৱহাৰ কৰে এই সম্পৰ্কে মই আপোনালোকক বিতংকৈ বড়ো আৰু অসমীয়া দুটা মাধ্যমত আপোনালোকক মই বিশ্লেষণ কৰি দিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে শুনক আৰু শিকক। আপোনালোকে মোৰ JSP Advice 365 চেনেলৰ জৰিয়তে বড়ো ভাষা আপোনালোকে কম সময়ৰ ভিতৰতে শিকিব পাৰিব। আহকচোন আমি বড়ো ভাষা শিকোঁ। ঘৰ বাৰী নবাং। ঘৰ বাৰী মানে নবাং। ন মানে হ'ল ঘৰ। কঠা মানে কটালি। পৰলি মানে কাপোৰৰ ঘৰ। পৰলি মানে কাপোৰৰ ঘৰ। ইচিং মানে ৰান্ধনী ঘৰ। ডেৰা মানে কুটিৰ। উখং মানে ওখ। নচা মানে সামান্য পজা। কপৰা মানে শোৱা ঘৰ। নমানো মানে বৰ ঘৰ। আৰু গাখো দাহাব মানে কটকটি। কটকটিটো গাখো দাহাব বুলি বড়ো ভাষাত কোৱা হয়। কটকটি বড়ো ভাষাত গাখো দাহাব আৰু অসমীয়াত কটকটি কয়। আৰু ওंखाम संग्रा न মানে ৰান্ধনী ঘৰ। ৰান্ধনী ঘৰ। ইনজুৰ মানে দেৱাল। চৌৰানো মানে চৰা ঘৰ। টপলা মানে গম্বুজ। টপলা মানে গম্বুজ বা স্তম্ভ। বাকৰি মানে ভঁৰাল। ফাটাখং বা চিলিং। উন্দুগ্ৰা ন মানে সেৱা ঘৰ। বাৰান্দা মানে বাৰান্দাই অসমীয়াটো। মোচা গালগাব মানে জুপুৰি ঘৰ। মোচা গালগাব মানে জুপুৰি ঘৰ। খামচালি মানে চোতাল। জিৰাই ডেৰা মানে জিৰণি কুটিৰ। চিতলা মানে বাহিৰৰ চোতাল। ৰাজচন্দৰ মানে প্ৰসাদ। নচুং মানে এঘৰীয়া। নচুনা মানে এঘৰীয়া ঘৰ। দিহিৰ মানে শুদ্ধ। নদাবৈ মানে হলকৰ। মন্দিৰ মানে মন্দিৰ। মাল মাথা ন মানে বস্তু বাহিনী থোৱা ঘৰ। মাল মাথা ন মানে বস্তু বাহিনী ঘৰ। মছজিদ মানে মছজিদ। দুগৈগ্ৰা ন মানে স্নান ঘৰ বা স্নান ঘৰ। থিয়েটাৰ ন মানে থিয়েটাৰ ঘৰ। বুহুম ফৰাইচালি মানে বিশ্ববিদ্যালয়। গলি মানে গোহালি। ফৰাইচালিমা মানে মহাবিদ্যালয়। গগ্ৰা বা দাউখি-খনা কুকুৰা আদি চৰাই জাতীয় ৰখা ঘৰটো গগ্ৰা বা দাউখি-খনা বুলি কয়। ফৰাইচালি মানে স্কুল। গন্দ্ৰা মানে গাহৰি আদি জন্তু ৰখা ঘৰটো গন্দ্ৰা বুলি বড়ো ভাষাত কোৱা হয়। থাপলাই মানে লজিং হোটেল। ঘৰটো থাপলাই ন বুলি কোৱা হয়। লাংগনা মানে দুৱাৰ। ধাৰ মানে বেৰা। বিজাব বাকৰি মানে ফুটি পৰাল। দালান মানে দালান। মেইন বিল্ডিং।
गरायसालि माने घरासाल खिग्रा न' माने पायखाना हासुग्रा न' माने पेसाबखाना अफिस माने अफिस मावखुलि आदालत माने आदालते थाना माने थाना जोबथेसालि माने जेलखाना गुदाम माने गुदामे मुलि न' माने उखुदालय हस्पिटाल 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 केल्ला माने टायार किल्ला खरं माने दुर्ग हटेल माने हटेल गेरेज माने गेरेज सावरायसालि माने आलोचना चक्र घर धोरोमसालि माने धर्मशाला साइना माने पेन्डेल बा सामियाना गान साइना माने गानर पेन्डेल इटा माने इटाई जिगाब न खेरिखर पाक्का न पकी खर थिं न थिन्नर खर उखुम हाल साल दाहाम माने धाम जाग्रा न माने डाइनिं घर सौटी माने सटी मारी माने मारी थौका माने तक्ता थौता माने तक्ता नाला माने नली दरखं माने सन्मुखुत दर माने दरजा कब्जा माने कब्जा खांसी माने सिटकिनी जिन्द्रि माने सिकल ससा माने सौकात सौका माने सौका उगदाब माने जुहाल ताला माने तला साबी माने साबी फिटिंग थ्री स्क्रू फिडिंग थ्री स्क्रू प्लास्टार प्लास्टार खिड़की खिड़की जानाला जानाला तोपात थोपा रंग गाब रंग फांखा पेन जोबथाय थफ्ला जोबथाय थफ्ला समाधि स्तम्भ मेंथासालि पाठशाला मेंथासालि पाठशाला फाराम माने फार्म रुवाली माने रुवा बिधि माने फेटी मानसि आरो जुनार मानु आरो जन्तु এই মানুহ আৰু জন্তু কি কি কোৱা হয় এই বিষয়ে মই আপোনালোকৰ শব্দৰ বিথং ভাঙনি মাত্ৰ আপোনালোকক দিছে তাৰপিছত আপোনালোকক মই বড়ো ভাষা কেনেকৈ ক'ব লাগে আৰু কি শব্দৰ লগত কি শব্দ জড়িত কৈ বড়ো ভাষা কম দিনৰ ভিতৰত ক'ব পাৰি ইয়াৰ বিষয়ে অৱগত কৰাম প্ৰথমতে মই আপোনালোকক শব্দৰ ভাঙনি দিছোঁ মোখাং মানে মুখ খাপাল মানে কপাল खर' মানে মূৰ खोमा माने कान गन्थं माने नाक मेगन माने चुकु खुकाप माने टुटुरि गुस्ति माने उद खावलाय माने गाल गोदोना माने डिङि गारमा माने कन्थनलि पापलि माने खान्द आखाइ माने हात आसि माने आङुलि आसि बिमा माने बुरा आङुलि आखाइ थारका माने हाथर तुलुआ आखाइ हांखो माने हाथर रेखा खेरखानि माने खिलाकुटि खेरखानि माने खिलाकुटि आफाखं माने खाक काजललति खानाय माने सुलि कामिहारा माने कामिहार सिनस्रि माने मेरुदण्ड उदै पेट उदै माने पेट उदै खंग्ला माने पेदर मास अंख उथुमाय नाभि पेन्दा उरु आखान्थि बाहु थाफ्लि उरर विपरीत अंख हान्थु आथु आफा भरिर थुलुआ आथिं माने भरि थें रोदा माने हिर थै माने तेज मोदोम माने शरीर बेदत माने मांख दारि माने दारि गप माने गप सावका माने जटा मुसुगुर माने भ्रु खोमोन माने नुम खिलामा माने मलदार खिबु माने थापिना लानजाय माने नेस आसुगुर माने नक बिखुं माने पिटि जेरबा माने बुखु आरु काजलतिर अंख बिखा माने बुखु आबु माने स्तन हामख्रें माने खिनाय जुवा लोदो लोदो माने मथा बेदां माने पेटुआ गोलोमदै माने घाम खाज्राय माने हुखाय हक्ति नहुआ खाज्रय हुखाय हक्ति नहुआ गं माने हिं मेजेम चर्बि जरा जरा सुन्दाय माने सुर बेट साका माने मा मांख पेहि सबाय बिमा माने तिल खर' कपि माने मुर' रुफि
खि माने 20टा हां लानाय माने हास लोआ आसुगुर आंगुली आग आसुगुर माने आंगुलिर आग खर' लावदुम माने डाঙर मुर गांजेर माने क्षीण धৰণৰ गुफुं माने स्वास्थ्यवान मर्दा माने हकत जांगिला माने शक्ति থকা खाथं थं माने हुखाय लेरेला सेबेता हुआ बाब्री माने केसर बिगुर माने हाल हारा माने हार खेमटा माने भरिर गाति हारा जका माने कंगाल खोमोन गुदुं नुमर पिंडा खोमासा खानर कना माकरि मुजुदै थुई मेगन मोदै सुखु पानी हां हगारनाय माने प्रसाब तार पिছত मैं आपनालोকক सम बा समयर सम्पर्के অহা ভিডিঅ'ত আপোনালোকক মই জনাম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে লাগিছে আপোনালোকে কমেন্ট বক্সত আপোনালোকে জনাব আৰু যদি আপোনালোকে ভাল পায় তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিব আৰু যিবিলাক মোৰ চেনেলৰ নতুন তেওঁলোকক মই অনুৰোধ জনাইছো যে আপোনালোকে কৃপা কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব এটি ধন্যবাদ নমস্কাৰ জয় হিন্দ।